কালি আমি শিকাইছিলো কিহৰ ওপৰত শিকাইছিলো ফল মূলৰ ওপৰত হয়নে আমি কি হৈছে এটো কি বাও এটো আম আৰু এটো আম হয়নে এতিয়া যেতিয়া আমাক কেঁচাতে থাকে এই আমটো কেনেকুৱা বৰণৰ হয় সেউজীয়া কেঁচাতে কেনেকুৱা হ'ব সেউজীয়া পকা হোৱা মাত্ৰকে এনেকুৱা কালাৰ হয় হালধীয়া আৰু ৰঙচুৱা নিচিনা এটা বৰণ হয় হয়নে এটো কি হয় কল এটো কি কল এটা কেঁচা কল কেঁচাতে কেনেকুৱা হয় সেউজীয়া পকা মাত্ৰকে কেনেকুৱা হৈ গৈছে হালধীয়া তেনেকে আমাৰ এই লেচু এটো কি হয় লিচু হয় লিচুটো হয় নে নহয় ইয়াৰ গুটি কেইটা আছে এটা থাকে ইয়াৰ লিচু গুটি কেইটা থাকে যেতিয়া কেঁচা হৈ থাকে ই কেনেকুৱা হয় বাৰু সেউজীয়া হৈ থাকে কেনেকুৱা হৈ থাকে সেউজীয়া পকা মাত্ৰকে এনেকুৱা ৰঙৰ হৈ যায় আমি তেতিয়াহ'লে এটো কি হয় ডালিম ডালিমো কেঁচাতে সেউজীয়া হয় পকা মাত্ৰকে ৰঙা হৈ যায় ইয়াত গুটি কিমান আছে বহুত গুটি আছে ইয়াক কি বুলি ক'ব বহুগুটিয়া ফল এতিয়া আমৰ গুটি কেইটা থাকে এটা আমৰ গুটি কেইটা এটা আৰু এটা গুটি কিহত থাকে কোৱাচোন এতিয়া আমত থাকে আৰু লিচু আৰু বগৰী আৰু আৰু শিলিখা গুটি কেইটা এটা আমলখি আৰু কিহত থাকে অমৰা আৰু কিহত থাকে আৰু কি জলপাই পাহৰিয়ে থাকিলে তাহাঁতি আৰু এটা কি হ'ব এতিয়া বহুগুটি কিহত থাকে কঁঠালত থাকে আৰু ডালিম আৰু আপেল কমলা তাৰপৰা মই কালি এটা শিকাইছিলো তৰমুজ হয়নে আৰু আটলাছ হয়নে এইবিলাকৰ গুটি কিমান থাকে বহুত তাহাঁতক কি বুলি ক'ব বহুগুটিয়া ফল আমি এতিয়া কৈছিলো আমি এতিয়া কালি কৈ গৈছো যে কেঁচা আৰু পকা আমি দেখুৱাব লাগে আমি এতিয়া দুটা দেখুৱালো এইটো হৈছে কেঁচা আৰু এইটো হৈছে পকা পকা হ'লে কেঁচা হ'লে সেউজীয়া পকা হ'লে কি হয় হালধীয়া এতিয়া আমকেইটাও আমি তেনেকৈ দেখুৱালো হয়নে এতিয়া কেঁচা মই এতিয়া ক'লোৱে যে কেঁচা আৰু পকা আমি ইয়াত দেখুৱাইছোঁ ইয়াৰ ভিতৰত এতিয়া ডালিমটো তেতিয়া কেঁচা হ'লে কেনেকুৱা হ'ব বুলি ক'লো সেউজীয়া পকিলে ৰঙা হ'ব হয়নে ডালিমটো মিঠা নে টেঙা মিঠা আমি এতিয়া খালে টেঙা কিহত পাওঁ বাৰু টেঙা কিহত থাকে কি টেঙা কমলা টেঙা আৰু নেমু টেঙা আৰু শিলিখা কেঁহা তিতা আৰু কেঁহা থাকে আৰু কি থাকে আমলখি কেঁহা আৰু লিচুটো কেনেকুৱা খাবলৈ মিঠা কেঁচাতে টেঙা হয় পাছলৈ মিঠা আমটো কেঁচাতে কেনেকুৱা হয় টেঙা আৰু মিঠা যেতিয়া মিঠা হয় তেতিয়া পকিলে কি হয় মিঠা হৈ যায় হয়নে তেনেকে কলটো কেঁচাতে কেনেকুৱা লাগে খাবলৈ সেই নহয় কেঁহা লাগে কলটো যেতিয়া আমি পকি নাযায় খাব সময় কেনেকুৱা লাগিব কেঁহা লাগিব আৰু যেতিয়া পকি যাব তেতিয়া কেনেকুৱা লাগিব মিঠা হয়নে চবেই জানিবনে সেইটো বস্তু চবেই জানিব লাগিব এতিয়া এইটো কি বুলি ক'লো আম এইটো কি আম এইটো কেঁচা আম আৰু এইটো পকা আম এইটো কি হয় কল এইটো কি কল আৰু এইটো পকা এইখিনি চবেই জানিব লাগিব কেঁচা আৰু পকা হয়নে আমি আজি ইয়াতে থৈছোঁ আৰু আমি নেক্সট এতিয়া শিকাম সেইটো কৰিম হয়নে এইখিনি জানিব লাগিব চবেই জানিব লাগিব ফল মূলৰ ওপৰত এতিয়া কাইলৈ আকৌ আমাৰ ফল মূলৰ ওপৰতে কি আছে ফল মূল এটা আঁকি তাত হাতৰ টিপ দিবলৈ আছে কাইলৈ হাতৰ টিপে ফল মূলটো ভৰ্তি কৰিব লাগিব